পিছফালে এইটো এক নম্বৰ এই ব্ৰ মই এতিয়া নেখেলো দে হা নেট বম শ্ল' বে কি বৰিং বে কি বুজি পাবি কিমান দিন ওলাই নিব পৰা নাই নাৰায়ণক ফোন এটা মাৰ হেল্ল' ইয়াতে ঘৰতে কি কৰিম গেম খেলি আছো বল দোকান খোলা আছে এনে পাম চাগে দে মই আৰু এটা চলি এটাক লৈ যাওঁ ৰ ক'ত আছা নাৰায়ণকো মাতিছো ইফালে বোলে কিবা পোৱা যাব গুটখা পিছে ভয়ো লাগে দেখোন ভয় লাগে দেখোন যাবা ৰ পিছে মই পেণ্টটো পিন্ধি যাই আছো পেণ্ট নিপিন্ধাকে যাওঁ আছা ইমান জলদি আহি পালিয়ে তই কি কবি এই এসপ্তাহলৈ যি দাঁতকেইটা ফৰফৰাই আছো একো এডাল চবাব পোৱা নাই নাযাও নেকি এইকেইদিন বোলে বাহিৰত বেয়া টীকাকৰণ কৰি আছে পুলিচে এই একো নহয় জ্যোতি ময়ৰ ৰাস্তাতে আছে বোলে তেতিয়ালৈকে শুনো নেকি দে এই অলপ মানে আছে আপনি ইটালিকে আহি নাপালা হেতা ক'ত গেলে বে হেল্ল' ক'ত আছা ততে যাই আছো ৰ পালোৱে এই জল্দি মই ৰখি আছো ধেই চালা কি আহিলি মোৰ আহাত পুলিচ অহা টাইম হৈছে নেকি ইমান দেৰি কৰে নেকি পুলিচ আহিছে নেকি পুলিচ মাস্ক লাগে নেকি বাদ দি যাবা আবে পুলিচ নহয় বে তই মোক কৈছিলে তেতিয়া এনে ভাবিছো উঠি মাৰা মোৰ তাত পইচা নাই নহয় কেপি হ'ব নেকি কেপি নাই নহয় বহুত দিন হ'ল আনিবই পৰা নাই তহঁতে এনেকে জমা হৈ কি আহিছা মাস্ক নাই ইফালে ইয়াতে কৰোণা হোৱাই নাই গম পাবি যে আৰু এটা কেপি চেপিটো নাপালে চাৰা আছে যদি দি নোৱাৰো ৰচ চাবা লাগব অলপ থাকবা লাগে মাক পুলিচ গিলাকে ভালে কৰিছে গম পাইছা না মানে কি কৰোণা নহবা লাগিয়ে সিহঁতে খেলি আহে বাদ দি আমাৰ কি কেপিছে মতলব পুলিচ আহিলেহে পলাব লাগে আৰু বাদ দি আৰু কেপিৰ লগত মতলব বাদ দিছো খাবাই আজি নাপালো এতিয়া কেপি খাম বুলি ফেলাই কেপিয়ে নাপালো পুলিচ আহিলে পলালি হ'ল আৰু পুলিচে ভালে কৰিছে গম পাইছা না এই কৰোণা গিলাকৰ আমাৰ মানে মানুহগিলাক মূৰ্খ গম পাইছা না দে পুলিচেহে যেনিবা মানুহ বচাই আছে আৰু এনেকুৱা হৈছে পুলিচ নাহিলেও সোমাই থাকিব লাগে তহঁতক কৈছো নাহো যাবয়ে আৰু উপায় নাই আৰু চব মানে কি পঢ়ি শুনিও মানে বুজি নাপায় কথাবিলাক পুলিচৰ মাথা পোৱা নাই নে তেতিয়া এনেয়ে দৌৰছো সঁচাকে পুলিচৰ গাড়ী ৰখে একো হোৱা নাই পুলিচ আছে মই যাওঁ তাৰে নৰেন্দ্ৰ মোদীৰ বিয়াৰ কাৰণে বন্ধ দিয়া হ'ল নামাৰব দুখ পাইছো ছাৰ নামাৰব ছাৰ
দেউতা 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 কি হলে মাৰলাৱে মোক কোনে কোনে উৰিব যোৱা দিছিল তোক মই কৈছিলো নে ঘৰত থাক আজিৰ পৰা যাবিচোন তোক হালোৱাত থৈ দি কোবাম কি বখলা বখলি কৰি দিছি আজি যাবি নে তই আজিতে এতিয়া আৰু সজাগ হোৱাৰ সময় নাই চাওঁতে চাওঁতে কেতিয়া সময় উকলি গ'ল আমি গমেই নাপালো কৰোণা আপোনাৰ ঘৰলৈ নিজে নাহে যদি আপুনি বাহিৰত গৈ লৈ নানে ঘৰত থাকক সুৰক্ষিত থাকক যদি ভিডিঅ'টো ভাল লাগিল লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো টিপি দিব বাই বাই